প্ৰথমতে যাবা ক্ৰমত যাবা, ক্ৰমত গৈ ইউটিউব খুলিবা, ইউটিউবত চাবা তোমাৰ এনেকৈ ওলাব। তাৰপাছত ডেস্কটপত যাবা, ডেস্কটপ চাইট লিখা থাকিব, এইটোত টিপি দিবা। ডেস্কটপ চাইটত মোৰ নেট শ্ল' অলপ সেইকাৰণে নেটটো হেৰি হৈ আছে। তাৰপাছত তুমি যাবা, তোমাৰ ওপৰতে চিম্বলটো ওলাব, ওপৰত চিম্বল ওলাব চাবা, একদম ওপৰত ৰক ইন আছাম চেনেলত যাবা, মাই চেনেলত যাবা, তাত চাবা এনেকৈ দেখাব। তাত তুমি কাষ্টমাইজ চেনেল, এনেকৈ দেখা পাবা। তাৰপাছত তুমি ছেটিংছত যাবা, ছেটিংছত যাই কিনে তুমি কাষ্টমাইজ লেআউট চেনেল দেখা পাবা, এইটোত টিপিবা আৰু এইটো ডিছকাশ্যন টেব দেখিবা, এইটোত টিপি দিবা, ছেভ কৰি দিবা। তোমাৰ চেনেলত ভিডিঅ' এনেকুৱা আহি যাব, হোম, ভিডিঅ', প্লেলিষ্ট, চেনেল, ডিছকাশ্যন, এবাউট দেখা পাবা তুমি। যদি ভাল লাগিলে ভিডিঅ'টো মোক শ্বেয়াৰ কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা।